গুড মৰ্ণিং সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু গৰম পানী ৰাতিপুৱাই গৰম পানী দি লৈছোঁ পটাপট কামখিনি কৰি লওঁ বুলি। আপোনালোক সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি বিহুৰ ফেষ্টিভেল আছে আৰু স্কুল বন্ধ দিব। তাৰপাছত স্কুল খুলিব আৰু দেউতাকক মই এতিয়া নগ'লেও পঠাব লাগিব যে, সেইটো কাৰণে সোনকালে পটাপট উঠি ৰুটি বনাবলৈ মানে কি আৰু ৰুটি লাড়ু মাৰিবলৈ লৈছোঁ আটাৰ, আৰু এফালে গাখীৰ গৰম কৰি লৈছোঁ। আৰু স্কুললৈ মই তিলপিঠা আৰু তেলপিঠা 10টা লৈ লৈছোঁ। স্কুলত শিক্ষকসকলে ষ্টুডেণ্টক সুধিব যে ইয়াত কি হয় আৰু কি পিঠা হয়, এনেকৈ সুধিব আৰু ক'ব পাৰে নে নোৱাৰে নাজানো। আমাৰ বিহুৱে ঘৰত কিন্তু কয়, কিন্তু তাত কয় নকয় নাজানো। আৰু এতিয়া খৰধৰ কৰি ফাইনেলি মই ওলাই সাজু হৈ গ'লোঁ। আগফালে পাছফালে ধুনীয়াকৈ আইনাত চাই লৈছোঁ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু আমি দুটাই ফাইনেলি ওলাই আহিলোঁ, কেনেকুৱা লাগিছে। আৰু অকণমান বাৰাণ্ডাতে বোলো দুইটাই অকণমান ফটো তুলি লওঁ, সেইবুলি ধুনীয়াকৈ অকণমান সাজি কাচি দুইটাই অকণমান ভিডিঅ' কৰি লৈছোঁ। আৰু স্কুলত তিলপিঠা তেলপিঠা সোধাৰ পাছত সিহঁতক অকণমান বিহু নাচিবলৈ দিব। আহকচোন শুনো আমি। মিছে তিলপিঠা আৰু তেলপিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু কাক কয় সকলোখিনি দেখুৱাৰ পাছত এতিয়া বিহু অকণমান সকলোকে নাচিবলৈ দিলে। আমাৰ বিহুৱে নাচাৰ ইচ্ছা নাই, লাজ কৰিছেই নে নাজানিছেই নে বুজি পোৱা নাই মই। ঘৰত কিন্তু জঁপিয়াই জঁপিয়াই নাচে আৰু ইয়াত নাই নচা। তাকে ভাবিছোঁ মই কিনো হ'ব ল'ৰাটো, অকণমান নাচিও দেখালোঁ এনেকৈ নাচা বুলি। গৈ অকণমান ফূৰ্তি কৰিলোঁ, এনেকৈয়ে ফটো তুলিলোঁ, অকণমান ভিডিঅ' কৰিলোঁ, সকলোৱে মিলিজুলি অলপ কথা পাতিলোঁ, চাহ খালোঁ। তাত খাই বৈ ইমান ভাল লাগিলে। আৰু কেইকপিমান ফটো ইয়াতে লগাই দিছোঁ, আপোনালোকেও চাব কেনেকুৱা লাগিছে। আৰু কেইকপিমান ফটো দিবলৈ নাপালোঁ, মনটো বেয়াও লাগিছে বাৰু। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আকৌ পুনৰ এটা ভিডিঅ'ত লগ পাম আপোনালোকক। আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। আৰু স্কুলৰ পৰা অহাৰ পাছত বিহুক আজি চাইকেল চলাবলৈ তললৈ নমাই আনিলোঁ। আৰু আমি 2 নম্বৰ ফ্ল'ৰত থাকোঁ, সেইটো কাৰণে তাক চোতালত নমাই আনিলোঁ। আৰু ইমান ফূৰ্তি কৰিছে। দেউতাকে আকৌ বান্দৰ ওলাব বুলি এডাল লাঠি লৈ আহিছে, বান্দৰ মাৰিম বুলি। চাওকচোন ইমান ধুনীয়াকৈ খেলি আছে। আৰু খেলিবলৈও ভাল হৈছে বাৰু। পিছবেলা এনেকৈ খেলিলে। আমিও অকণমান চোতালত খোজকাঢ়িলোঁ, ভাল লাগিছে। আজি ভিডিঅ'টো কেনেকুৱা পালে ক'ব দেই কমেণ্ট কৰি। বিহুৱে প্ৰথম স্কুলৰ ফেষ্টিভেল পাইছে, সেইটো কাৰণে সাঁচি ৰাখোঁ বুলি ভাবিলোঁ। আৰু এইবোৰে মানুহৰ সুখ নহয় জানো। সৰু সৰু মুহূৰ্তবোৰ ধৰি ৰাখিছোঁ, পাছলৈ চাব পাৰিম বুলিয়ে। আৰু ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ আজিলৈ। বাই বাই।